হেল্ল' ফ্ৰেণ্ডছ, মোৰ ভিডিঅ'বোৰ এনেকৈ চাই থকাৰ কাৰণে বহুত ধন্যবাদ। আৰু আগলৈও এনেকৈ চাই থাকিব বুলি আশা ৰাখিলোঁ। এয়া আমাৰ কিছুদিনৰ আগতে আমাৰ নামঘৰত ভাগৱত পাঠ হৈছিল। তাৰে কিছুমান ভিডিঅ' ক্লিপ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। কণমানিসকলক প্ৰত্যেককে ভগৱানৰ এটা ৰূপ দি ভাগৱতত অংশগ্ৰহণ কৰিবলৈ লৈ যোৱা হৈছিল। এয়া হৈছে ৰাতিৰ পৰিৱেশ ভাগৱতৰ। এয়া হৈছে য'ত আমাক খোৱাৰ কাৰণে ব্যৱস্থা কৰা হৈছিল, জেগাখিনি য'ত বনাই থকা হৈছিল। সেয়া সঁচাকৈ আমাৰ অসমীয়া কলা সংস্কৃতিৰ পৰিসৰ অতি বিশাল, আৰু সেয়া কাৰো লগত তুলনা কৰিব নোৱাৰি। আমাৰ পিছে ভাগৱত ভৱনত এটা জিকিৰৰ দল আৰু ঝুমৰ নৃত্যৰ এটা দলেও অংশগ্ৰহণ কৰিছিল। খুব ভাল লাগিছিল। গাঁৱৰ সকলো মানুহ একেলগ হৈ ওলাই আহিছিল ভাগৱত ভ্ৰমণৰ কাৰণে। আৰু ভাগৱত ভ্ৰমণৰ কাৰণে বুলি নহয়, সেই যিমানকেইদিন ভাগৱত পাঠ চলি আছিল, গোটেই ল'ৰা ছোৱালীখিনি দিনে ৰাতিয়ে নামঘৰত কাম কৰি আছে, ধৰি লওক কিবা কৰি আছে, দেখি খুব ভাল লাগিছিল। আৰু যদি অকণমান সময়ৰ কাৰণে ঘৰলৈ আহোঁ, আকৌ নামঘৰলৈ যাওঁ নিচিনা লাগে। আৰু আমাৰ পিছে নামঘৰ একেবাৰে ওচৰতে ঘৰ। এয়া ৰাতিৰ যি পৰিৱেশ, এয়া সোমাই যোৱা গেটখন আমাৰ মেইন ৰাস্তাটোৰ পৰা আমাৰ নামঘৰটো দেখিয়ে থাকি, ৰাতি যেতিয়া চাৰিওফালে চাকিৰে ভৰ্তি হৈ থাকে গোটেই গাঁওখন, দেখিবলৈ খুব ভাল লাগে। অকল চাকিৰ পোহৰতে যে জিলিকি আছে তেনেকুৱা লাগে। আৰু এইবোৰ ডেকা গাভৰুবোৰ চবেই ভাগৱতৰ কেইদিন কাম কৰি আছে, দিনে ৰাতিয়ে তাতে ভাগৱতৰ সময়ত তাতে নামঘৰতে লাগি আছে। কাৰো যে একো ভাগৰ নাই, কোনে কাৰ কিমান ৰাতিলৈকে নামঘৰত থাকে, কাৰো একো খবৰ নাইকিয়া। আৰু সেই সময়খিনিত যে সময় কেনেকৈ পাৰ হৈছে একো গমেই পোৱা নাছিলোঁ। ৰাতি কেইটা বাজিছে, দিনত কেইটা বাজি আছে, কোনো একো গম পোৱা নাই। আৰু সকলোৱে নিজৰ কামত ব্যস্ত হৈ আছিল। আৰু কোনোবা অফিচৰ পৰা আহিছে, ৰাতি আহিয়ে নামঘৰলৈ আহিছে, কোনোবা ক'ৰবাৰ পৰা আহিছে, আহি নামঘৰলৈ আহিছে, তেনেকেই সেই সময়খিনি পাৰ হৈ গৈছে। এয়া আকৌ শেষৰ দিনা যেতিয়া ভাগৱত মণিকূটৰ ভিতৰত থৈছে, সামৰণি যেতিয়া কৰিছে ইয়াৰ ভিতৰত। আৰু ইয়াত চাগে ভাগৱত ইয়াত 7 পাকমান নামঘৰৰ ভিতৰতে ভাগৱতৰ আকৌ ভাগৱত নিৰূপণ কৰা হয় নেকি। মই সেইটো বিষয়ে ইমান ভালকৈ নাজানো। আগতো এবাৰ হৈছিল, তেতিয়াও দেখিছিলোঁ যে এনেকৈ কৰা হৈছিল। আৰু বেলেগৰ নামঘৰতো দেখা হয় এনেকৈ কৰা হয়। তাৰপিছতহে নামঘৰৰ মণিকূটৰ ভিতৰত ভাগৱতখন ৰখা হয়। এই সময়খিনি মোৰ কিবা এটা ভাল লাগে, আৰু খুব ভাল লাগে। এই ভকতৰ চকু পানী, গাঁৱৰ ৰাইজৰ চকু পানী, সকলোৱে যে এই পৰিৱেশটো যে এইকেইদিনৰ পৰা কাইলৈৰ পৰা নাপাম, তাৰ এটা চবৰ অনুভৱটো গম পোৱা যায়। এয়া আকৌ আমাৰ ভাওনাৰ যি ঘৰ নাট দিয়া হৈছে, যি ঘৰৰ পৰা ভাওনা দিছিল, তেওঁলোকৰ ঘৰৰ পৰা আমি নাটক আনিবলৈ গৈছোঁ। নাটক আনিবলৈও আকৌ চব আহিছোঁ দেই, ডেকা গাভৰু বুঢ়া বুঢ়ী চব। কাৰো খোজকাঢ়ি আহিবলৈও এইটো আফচোচ লগা নাই যে নাযাওঁ বুলি। এয়া আকৌ ৰাতি ভাওনাৰ অকণমান ভিডিঅ' দেখাই দিছোঁ। যদি ভিডিঅ'টো ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। থেংক ইউ।